নমস্কাৰ, আসসালামু আলাইকুম। সন্মানীয় আমাৰ UPPL দলৰ বিজনী জিলা সমিতিৰ সভাপতি গণেশ্বৰ ছাৰ ডাঙৰীয়া, সন্মানীয় থুৰিবাৰী ব্লক UPPL দলৰ সভাপতি আছাৰু মোহন বসুমতাৰী, আমি তেওঁলোকৰ কথাত আমি আমাৰ হয়তো মই ফাৰ্ষ্টত কিছুদিন BPF মেম্বাৰ আছিলোঁ 2 নম্বৰ লাৰুগড়। যেতিয়া BTC প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হয় সেই সময়ত আমি 2005 চনৰ পৰা 2008 চনলৈকে আমি BPF মেম্বাৰ আছিলোঁ। তাৰপিছত আমাৰ মাজত মানে বড়ো অবৰৰ এটা সংঘাত এটা সৃষ্টি হ'ল। সেই সংঘাতৰ ফালৰ পৰা আমি BPF পৰা আঁতৰি আহিলোঁ। আঁতৰি আহি আমি অবড়ো সংগঠনত কাম কৰিলোঁ অবড়ো হিচাপত। তো অবড়ো হিচাপত কাম কৰি থাকোঁতে আমি এবাৰ নহয় দুবাৰ হীৰাক আমি MP হিচাপে আমি কোকৰাঝাৰ লোকসভাত পদাৰ্পণ কৰালোঁ। তো তেওঁক আমি কোকৰাঝাৰ লোকসভাত পঠাই দিয়াৰ পিছতো আমাৰ যিটো বড়োৰ সংঘাত এইটো কমিবতো দূৰৰ কথা, আমাৰ সংঘাতটো দিনত দিনে বাঢ়ি আছে। যিয়ে নহওক এইবাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত BTR গঠন হ'ল। BTR গঠন হোৱাৰ পিছত হয়তো আমিও ভাবিছিলোঁ যে BTR গঠন হোৱাৰ পিছত আমাৰ এই BTC অঞ্চলত নিশ্চয় আমাৰ অবড়োসকলৰ কিবা এটা ক্ষতি হোৱা হেন এটা অনুমান কৰিছিলোঁ। তো যিয়ে নহওক চুক্তিখন আমি পোৱাৰ পিছত সেই চুক্তিখন পঢ়ি আমি যিখিনি জানো আমাৰ কৰি উচ্চ পদস্থ যিবিলাক মানুহ আছে তেওঁলোকৰ দ্বাৰাই আমি সেই চুক্তিখন আমি পঢ়ি মিনিংবিলাক ভালদৰে বুজি পাই আমি দেখিলোঁ যে এই চুক্তিখন 2003 চনত যে BTC চুক্তি হৈছিল সেই চুক্তিত কৰি আমাৰ BTR চুক্তিখন অলপ উন্নত হৈছে, যাৰ ফলত আমি আমাৰ বিজনী জিলা UPPL দলৰ সভাপতি গণেশ্বৰ গয়াৰী আৰু থুৰিবাৰী UPPL ব্লকৰ সভাপতি আছাৰু মোহন বসুমতাৰী তেওঁলোকৰ নেতৃত্বত আমি বড়ো সংঘাতটো যাতে চিৰদিনৰ বাবে আমি এই BTR অঞ্চলৰ পৰা মুচি দিব পাৰোঁ তাৰে কামনা কৰি আমি এই UPPL দলত আমি যোগদান দিছোঁ আৰু আমি আজিৰ পৰা UPPL দলৰ এজন সক্ৰিয় সদস্য হিচাপে আমি কাম কৰি যাম। অনাগত দিনত UPPL দলৰ জয় আমি কামনা কৰিছোঁ আৰু UPPL দল চৰকাৰ গঠন কৰিব এই আশাৰে আমি প্ৰমোদ বড়ো ছাৰৰ হাত মজুত কৰাৰ কাৰণে আমি UPPL দলত যোগদান দি UPPLৰ সক্ৰিয় সদস্য হিচাপে আমি কাম কৰি যাম।